বাবে এইবাৰ আমি সিদ্ধান্ত লৈছো আত্মসহায়ক গোটৰ সদস্য এই 30 লাখ মহিলাকে আমি 10,000 টকাকৈ সাহায্য প্ৰদান কৰিম যাতে তেখেতসকলে কৰবাত নহয় কিবা এটা উদ্যোগ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিব পাৰে আজি মই আশা কৰো অৰুণোদয় আঁচনিয়ে হওক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইকে হওক বা আত্মসহায়ক গোটৰ মহিলাসকলক আমি যি 10,000 কৈ টকা দিয়াৰ বাবে সিদ্ধান্ত লৈছো এনেবোৰ আঁচনিয়ে আজি অসমৰ মহিলা সমাজৰ মাজত এক আত্মবিশ্বাসৰ মনোভাৱ গঢ়ি তুলিছে আজি আমাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক আমি যি স্কুটি আদি দিছিলো হিয়েও আমাৰ অসমীয়া ছোৱালীসকলৰ মুখত হাঁহি বিৰিঙুৱা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো মই বিশ্বাস কৰো যে আমাৰ মহিলাসকলে আধ্যাত্মিকতা ঘৰৰ সুস্থ জীৱন আৰু তাৰ সমান্তৰালভাৱে অৰ্থনৈতিক উন্নয়ন এই সকলোবোৰ কামত যেনেকে লক্ষ্মী সৰস্বতী আৰু মহাকালী একত্ৰিত হৈ মহাশক্তিত পৰিণত হয় ঠিক তেনেধৰণে আপোনালোকৰ এই